মই এজনী নাৰীয়ে কৈছোঁ, মই এজনী নাৰীয়ে কৈছোঁ। ধৃতৰাষ্ট্ৰৰ ৰাজসভাত দ্ৰৌপদী আজি আকৌ লাঞ্ছিত হ'ল। দস্যু দুঃশাসনৰ হাতত লাজ আৱৰণ হেৰুৱাই পুনৰ দিশহাৰা হ'ল। প্ৰাৰ্থনাবোৰ বন্ধ কোঠাত আবদ্ধ হৈ ৰ'ল। এবাৰো নাহিল কিন্তু বিশ্বাসৰ নাৰায়ণ। এতিয়া মাথো প্ৰয়োজন এজন ভীমৰ। উদ্দেশ্য দুঃশাসন ৰক্তপানৰ, নাৰী অপমানৰ প্ৰতিশোধৰ। মই এজনী নাৰীয়ে কৈছোঁ। জনকৰ দুহিতাক দুষ্ট ৰাৱণে হৰণ কৰা দেখিছোঁ। জটায়ুক দেখা নাপালোঁ কিন্তু ৰামক জন্ম দি ৰাৱণৰ দশমূৰ ছেদন কৰাৰ পণ ৰাখিছোঁ। মই এজনী নাৰীয়ে কৈছোঁ। তহঁতৰ বাবে মই কি কৰা নাই ক? মাতৃ হৈ নিচুকাইছোঁ, পত্নী হৈ যাত্ৰাপথৰ সাহস ৰূপে থিয় দিছোঁ। প্ৰেমিকা হৈ প্ৰেমৰ মন্দা কিনি বোৱাইছোঁ, ভগ্নী হৈ মৰমৰ আবিৰ সানিছোঁ। তথাপিও আপোন কোঠালিতে অস্পৃশ্য হ'লোঁ, বাৰে বাৰে আহত হ'লোঁ। মই আৰু কিমান সহিম? দস্যুবোৰৰ বাবে অন্ধকাৰ গলিৰ বেশ্যা মই, অধৰ্মীবোৰৰ বাবেই মই শিল হৈ থিয় দিয়া অহল্যা, জুইত জাহ দিয়া জানকী আৰু জেৰেঙা পথাৰত চট ফটাই প্ৰাণ দিয়া জয়মতী। মই ক্ষত বিক্ষত দেহাৰে চিঞৰিছোঁ। নিশ্চয় তহঁতবোৰে শুনিছ ককাইহঁত। শুনি কিন্তু চকুমুদা কুলিৰ ভাও ধৰি নিজৰ বিচাৰ বিবেক বন্ধকত নথবি, কাপুৰুষ নহবি তহঁত। মই এজনী নাৰীয়ে কৈছোঁ। মই সৃষ্টি কৰিবও জানো, ধ্বংস কৰিবও পাৰোঁ, সতী হৈ প্ৰাণ দিবও পাৰোঁ, দুৰ্গা হৈ মহিষাসুৰৰ প্ৰাণ ল'বও জানো। সাৱধান দস্যু! জয়া, মূলা, কনকলতা, লক্ষ্মীবাইৰ তেজ হীৰাই হীৰাই থাকিব যদ্যপি সভ্য সমাজক লজ্জানত হ'বলৈ নিদিওঁ কদাপি। বজোৱা বজোৱা দবা, বজোৱা শংখ, হৃদয় দুৱাৰ খুলি জাগ্ৰত কৰি দুৰ্গা চণ্ডিকাক মহিষাসুৰক বধি প্ৰমাণৰ যে সময় এতিয়া। মই নহয় অবলা নাৰী। तदात्मानं सृजाम्यहम्।